স্বাধীনতা দিৱস উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা নহ'ব বুলি শুনি বিকিৰ মনটো হেমেকি গ'ল। মনে মনে সি উপচি উঠিল, কাৰণ বিগত 3 বছৰৰে অংকুৰণ গোষ্ঠীয়ে পতা চিত্ৰাংকন প্ৰতিযোগিতাত সি প্ৰথম স্থান দখল কৰি আহিছে। এইবাৰো সেই আশাখন বিকিয়ে বাদ দিয়া নাই, কিন্তু কৰোনাৰ মহামাৰীয়ে তাৰ আকাশত চেঁচা পানী ঢালিব ওলোৱাত সি মনত বহুত বেজাৰ পালে। হঠাৎ সি তাৰ সহপাঠী নিতুলৰ পৰা গম পালে যে চিত্ৰাংকন প্ৰতিযোগিতা হ'ব যেন, কিন্তু অনলাইনতেহে হ'ব। এইবাৰো তাৰ আকৌ আন এটা চিন্তা, তাৰ ডাঙৰ মোবাইল নাই যিহেতু সি কেনেকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। মুঠতে তাৰ চিন্তাৰ সমিধান সি বিচাৰি নাপালে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ভাবি এদিনাখন আবেলি সি দুখ মনেৰে পদূলি মূৰত বহি আছিল। ঠিক তেতিয়াই তাৰ বন্ধু ঋষিৰ দেউতাকৰ লগত সেইফালেদি আহি ওলালহি। বিকিক দেখি সি দেউতাকক ৰ'বলৈ ক'লে। বিকিক মন মাৰি থকা দেখি সি বিকিৰ ওচৰলৈ আহি সুধিলে, ঐ এনেকৈ মন মাৰি বহি আছ যে, কচোন তোৰ কি হৈছে? বিকিয়ে উত্তৰ দিলে, হওঁতে একো হোৱা নাই, পিছে মনটোহে বেয়া। ঐ মন বেয়া হ'বলৈ তোৰ আকৌ কি হ'ল? ঋষিয়ে বিকিক সুধিলে। বিকিয়ে ক'লে, তইতো জানাই ঋষি, স্বাধীনতা দিৱস উপলক্ষে অংকুৰণ গোষ্ঠীয়ে পতা চিত্ৰাংকন প্ৰতিযোগিতাত মই একেৰাহে 3বাৰকৈ প্ৰথম পুৰস্কাৰ পাই আহিছোঁ। কিন্তু কৰোনা মহামাৰীৰ কাৰণে এইবাৰ হেনো প্ৰতিযোগিতাখন অনলাইন যোগেহে পাতিব। মই কেনেকৈ যোগদান কৰিম কচোন? মোৰ যে ডাঙৰ মোবাইল নাই। দেউতাক বহুত দিন ক'লোঁ ডাঙৰ মোবাইল এটাৰ কথা। দেউতাই কেৱল কয়, বস্তু যিহে জুই দাম, তাতে আকৌ কৰোনাৰ কাৰণে মানুহে কাম কৰিবলৈ মাতিব নোখোজে। তেনে পৰিস্থিতিত পেটৰ ভাত এমুঠিৰ কথা চিন্তা কৰিম নে মোবাইলৰ কথা চিন্তা কৰিম? তাৰ কথা শুনি ঋষিয়ে ক'লে, তেনেহ'লে কথা সেইটোহে। সেইটোৰ কাৰণে তই ইমান চিন্তা কৰিব লাগিছেনে? শুন, আমাৰ মা আৰু দেউতাৰ 2টা মোবাইল। মই মাৰ মোবাইলেৰে আৰু তই দেউতাৰ মোবাইলেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবি। কথা শেষ। গতিকে তই সকলো চিন্তা বাদ দি স্বাধীনতা দিৱসৰ লগত সংগতি থকা এখন ধুনীয়া ছবি আঁকি দে, বাকী ব্যৱস্থা মই কৰিম। বিকিয়ে চকু দুটা বহলকৈ মেলি দি ঋষিক সুধিলে, তই সঁচাকৈ কৈছেনে ঋষি? ঋষিয়ে ক'লে, আৰু কি, মিছা ক'বলৈ মোক কিহে পাইছে? বিশ্বাস নকৰিলে দেউতাক সোধ। ঋষিৰ কথাত দেউতায়ো ভয় দিলে। বন্ধুৰ সঁচা মৰম দেখি বিকিৰ মুখত হাঁহি বিৰিঙিল। সি আনন্দত ঋষিক সাৱটি ধৰিলে।